নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু সুপ্ৰভাত আপোনালোক সকলোলৈকে। আমি ইতিমধ্যে জানো যে আমি আলোচনা কৰি আছোঁ এইকেইদিন সমতাৰ অধিকাৰৰ গোটেইকেইটা আৰ্টিকেল। আমি ইতিমধ্যে আলোচনা কৰিলোঁ আৰ্টিকেল 17লৈ। গতিকে আজি আলোচনা কৰিম আমি আৰ্টিকেল 18ৰ। আৰ্টিকেল 18 এনো কি কথা কয় আমাক? গতিকে আহক আলোচনা কৰোঁ। সমতাৰ অধিকাৰৰ জৰিয়তে আমাৰ গোটেই ভাৰতবৰ্ষখনত সমতা প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। কোনো ধৰণৰ বৈষম্য যিয়ে সৃষ্টি কৰে সেই ধৰণৰ যিবিলাক হেঙাৰ আছে তাকো উফৰাই পেলোৱাৰ কথা কয় আমাৰ সমতাৰ অধিকাৰে। তাৰে ভিতৰৰে এটা অতি বেছিকে ডাঙৰ হেঙাৰ হৈছে সেইটো হৈছে টাইটেল। আৰ্টিকেল 18এ এবলিশ্যন অফ টাইটেল বা উপাধি বৰ্জনৰ কথা কয়। চাওক বন্ধুসকল, আমাৰ যেতিয়া ব্ৰিটিছ শাসন চলি আছিল তেতিয়া ব্ৰিটিছসকলে আমাৰ ভাৰতবাসীক নিজৰ হৈ কাম কৰোৱাৰ বাবে বিভিন্ন ধৰণৰ টোপ দিছিল। যেনেকৈ আমি বৰশীত টোপ দি মাছ ধৰোঁ, ঠিক তেনেকুৱাকৈ আমাৰ ভাৰতবাসীকো টোপ দিছিল যাতে ব্ৰিটিছৰ হৈ লয়েল হৈ কাম কৰে। আৰু যিসকল মানুহে ব্ৰিটিছৰ হৈ লয়েল হৈ কাম কৰিছিল তেওঁলোকক উপাধি দিছিল ৰায় চাহাব, ৰায় বাহাদুৰ বা অন্য বিভিন্ন ধৰণৰ। এতিয়া ৰায় চাহাব বা ৰায় বাহাদুৰ এইবিলাক উপাধি তেওঁলোকক দিয়া হৈছিল ব্ৰিটিছৰ প্ৰতি, কাৰণ তেওঁলোক লয়েল আছিল। এই যিবিলাক উপাধি এই উপাধিবিলাকে কিন্তু সমাজত যথেষ্ট বিভেদৰ সৃষ্টি কৰিছিল, কাৰণ ৰায় চাহাব আৰু ৰায় বাহাদুৰৰ বাহাদুৰিয়ে বেলেগ আছিল তেওঁলোকৰ, কাৰণ ব্ৰিটিছে তেওঁলোকক পাত্তা দিছিল। গতিকে তেওঁলোক সমাজত আছিল এনেকুৱা পজিশ্যনৰ মানুহ যি নেকি চবতকে নিজক উচ্চ বুলি ভাবে, কিন্তু উচ্চ বুলি ভাবিবলগীয়াটো একো নাছিল যেনিবা। এতিয়া আৰ্টিকেল 18এ সেইটোৱে কয় যে এই যিবোৰ উপাধি ব্ৰিটিছ চৰকাৰে দি থৈ গৈছে আৰু যিবোৰ উপাধিয়ে নেকি সমাজত বৈষম্যৰ সৃষ্টি কৰে এই উপাধিবোৰক কিন্তু বৰ্জনৰ কথা কয়। এতিয়া এই উপাধি যেনিবা লাভ কৰিলে এজন মানুহে ৰামু বা কোনোবা এজন বেলেগ মানুহে, এতিয়া ৰামুৰ পৰা ৰামুৰ পুতেকলৈ যাব ৰায় চাহাব উপাধি, ৰায় বাহাদুৰ উপাধি, আৰু তেওঁৰ পুতেকৰ চবলৈ যাব এই ৰায় চাহাব ৰায় বাহাদুৰ উপাধি। আৰু এই ৰায় চাহাব আৰু ৰায় বাহাদুৰ যিখিনি মানুহ হ'ব এই মানুহখিনি হ'ব সমাজৰ ওপৰ শ্ৰেণীৰ মানুহ, আৰু তেওঁলোকে সমাজক এনেকুৱা ধৰণৰ দেখুৱাব যে তেওঁলোক হ'ল সমাজতকৈ ওপৰত আৰু বাকীবোৰ হ'ল নিম্ন শ্ৰেণীৰ মানুহৰ। এনেকুৱা এটা সৃষ্টি কৰিছিল ৰায় চাহাব আৰু ৰায় বাহাদুৰ উপাধিৰ মানুহবোৰে যে সমাজত যথেষ্টখিনি বিভাজনৰ সৃষ্টি কৰিছিল বা বৈষম্যৰ সৃষ্টি কৰিছিল। সেইবাবে আৰ্টিকেল 18এ কয় যে এই ৰায় চাহাব আৰু ৰায় বাহাদুৰ যিবোৰ উপাধি আছে ব্ৰিটিছ চৰকাৰে দি থৈ গৈছে এই উপাধিবোৰক বৰ্জনৰ কথা কয় আৰ্টিকেল 18এ। তাৰ লগতে যদিহে কোনোবা মানুহে দেশৰ কাৰণে লয়েল হৈ কাম কৰে বা দেশৰ কাৰণে ভাল ছাৰ্ভিচ অৰ্পণ কৰে তেতিয়াহ'লে তেওঁক পুৰস্কৃত কৰা হ'ব ভাৰত ৰত্ন, পদ্মভূষণ, পদ্মশ্ৰী ইত্যাদি উপাধিৰে। ইয়াৰ লগতে আৰ্টিকেল 18ৰ ক্লজ 2এ কয় যে কোনো ভাৰতীয় মানুহে ফৰেইনাৰ ষ্টেটৰ মানে বিদেশী ৰাষ্ট্ৰৰ কোনো উপাধি কিন্তু গ্ৰহণ কৰিব নোৱাৰিব যদিহে তেওঁ ভাৰতীয় নাগৰিক হয়। এইখিনিতে মন কৰিবলগীয়া কথা এইটো যে আৰ্টিকেল 18 কিন্তু পিনেল নেচাৰৰ নহয়, মানে ইয়াত শাস্তি দিয়াৰ ব্যৱস্থা নাই বা প্ৰাৱধান নাই। যদিহে ইয়াক কোনোৱে পালন নকৰে তেতিয়াহ'লে তেওঁক কিন্তু শাস্তি দিয়াৰ প্ৰাৱধান ক'তো লিখি থৈ দিয়া নাই। গতিকে আৰ্টিকেল 18টো হৈছে পিনেল নেচাৰৰ নহয়। গতিকে বন্ধুসকল, এই আছিল আৰ্টিকেল 18 বা অনুচ্ছেদ 18। ইয়াৰ জৰিয়তে এই গোটেইকেইটা যি আমাৰ আৰ্টিকেল 14, 15, 16, 17 আৰু 18 এই গোটেইকেইটা আৰ্টিকেল যদিহে চোৱা যায় গোটেইকেইটা আৰ্টিকেলৰ জৰিয়তে সমাজত সমতা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে, আৰু সমতা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিবোৰ বাধা বিঘিনি বা হেঙাৰ আহি আছে সেই হেঙাৰবোৰক উফৰাই পেলোৱাৰ কথাও কৈছে আৰ্টিকেল গোটেইকেইটাই। ইয়াৰ জৰিয়তে আমি অনুমান কৰিবলৈ পাৰোঁ যে ভাৰতৰ ক্ষেত্ৰত সমতাটো কিমান বেছিকৈ গুৰুত্বপূৰ্ণ এটা অধিকাৰ আৰু ইয়াক ৰক্ষণাবেক্ষণ দিবৰ বাবে কিমান বেছিকৈ আমাৰ কনষ্টিটিউশ্যন কনচাৰ্ণ হয়। গতিকে বন্ধুসকল, আজি আমি আলোচনা কৰিলোঁ এই ভিডিঅ'টোত আৰ্টিকেল 18 বা অনুচ্ছেদ 18ৰ বিষয়ে গোটেইখিনি সাৱলীলভাৱে আৰু সহজ সৰল ভাষাত। আশা কৰোঁ আপোনালোকে অতি সহজতে বুজিবলৈ পাৰিছে আৰ্টিকেল 18 বা অনুচ্ছেদ 18ৰ কিনো কথা কয়। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো হেল্পফুল হ'ল আৰু আমাৰ কনষ্টিটিউশ্যনৰ এটা অতিকে গুৰুত্বপূৰ্ণ এটা টপিক যিটো নেকি হৈছে সমতাৰ অধিকাৰ তাক আপোনালোকে অতি ভালকৈ জানিবলৈ পাৰিলে উইদাউট ৰিডিং দ্য বুক। কিতাপ নপঢ়াকৈ আপোনালোকে সহজতে যাতে বুজিবলৈ পাৰিলে মই চেষ্টা কৰিলোঁ সেইটো আপোনালোকে যাতে সহজতে বুজিব পাৰিলে। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো হেল্পফুল হ'ল। যদিহে হেল্পফুল হৈছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মই তেতিয়াহ'লে লগ পাম আপোনালোকক পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে। আজিলৈকে ইমানতেই এৰিছোঁ। সুপ্ৰভাত।